Hello everyone, welcome back to my YouTube channel and very good afternoon. এতিয়া সময় হৈছে 12:10 দুপৰীয়াৰ আৰু মই মোৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ। মোৰ ছোৱালীজনীক মই টোপনি মাৰাই দিলোঁ আৰু মই মোৰ কামবিলাক এটা আৰম্ভ কৰিম। আশা কৰিছোঁ সকলোৱে ভালে আছে, আপোনালোকে আমিও ভালে আছোঁ। তাৰপিছতকে অলপমানটো ভিডিঅ'টো দেখুৱাইছিলোঁৱে চুৰৰেটো, তো তাৰ কাৰণে অকণমান বাৰু ভয় লাগি আছিলে, তথাপিতো এতিয়া আৰু এডজাষ্ট হৈছে। তেতিয়াহ'লে মই এতিয়া বৰ্তমান লাঞ্চ বনাব যাম, লাঞ্চেৰে ষ্টাৰ্ট কৰিম কামবিলাক। আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কেনেকুৱা লাগে কমেণ্টেৰে জনাব, ভাল লাগিলে লাইক কৰি দিব। তেতিয়াহ'লে মই ষ্টাৰ্ট কৰিছোঁ, কামবিলাক চাই থাকিব। লাঞ্চত মই বনাম এতিয়া চিকেন বনাম আৰু ইয়াৰ কাৰণে মই গোটেইখিনি মছলা একেলগে চিকেনখিনিত আগতে মেৰিনেট কৰি লৈছোঁ। তাত মই মছলা দিছোঁ হালধি, নিমখ, মিঠাতেল, তাৰপিছত ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, কালি মিৰ্চ পাউডাৰ, লাল মিৰ্চ পাউডাৰ। লাল মিৰ্চটো ইয়াতে দিয়া নাই, লাল মিৰ্চটো অলপ দেৰিকৈ দিম বাৰু। আৰু আদা, ৰহুন এইবিলাক পেষ্ট কৰি পেলাই গোটেইখিনি মই একেলগে মেৰিনেট কৰি লৈছিলোঁ। তাৰপিছত তেলটো আগতে দিছিলোঁ বাৰু ইয়াতে, আৰু অকণমান মই তেল দি পেলাই আকৌ কেৰাহীত অকণমান তেল দিছিলোঁ, দি অলপ জিৰা দি দিছোঁ, দি পেলাই মাংসখিনি মই বহাই দিলোঁ। আৰু মোৰ ইয়াতে একো কাম নাই, এনেকৈ এই কাৰণে বনালোঁ কাৰণ বহুত ইজি হয় বনাবৰ কাৰণে, আৰু ইয়াত একো নাই, খালি লৰাই থাকিলে হৈ যাব। আৰু যেতিয়ালৈ ফ্ৰাইটো হৈ যাব, সম্পূৰ্ণ ফ্ৰাই হোৱাৰ পিছত অকণমান পানী দি দিলে হৈ গ'ল মাংস। তো সেইকাৰণে বহুত ইজি কৰি এইটো প্ৰচেছতে বনালোঁ, খাবও বাৰু বেয়া নালাগে। তো মাংসখিনি বহাই দিলোঁ মই এতিয়া। আমাৰ ওচৰতে অলপ ওচৰতে মানে মন্দিৰ আছে। মই এতিয়া ভইচ অভাৰ কৰি থাকোঁতে মন্দিৰৰ পৰা যিবিলাক নাম প্ৰসংগ গীত চলি আছে সেইটো আপোনালোকে চাগে শুনিব পাৰিছে। তো এইখিনি চিকেনখিনিত আৰু একো বিশেষ কাম নাই, অকল লৰাব লাগে আৰু যেতিয়ালৈ মানে ভালদৰে ফ্ৰাই নহয় তেতিয়ালৈ লৰাই থাকিলে হ'ল, আৰু ভালদৰে ফ্ৰাই হ'লে পানী দি দিলে হ'ল। আৰু ইফালে মই মাছো ফ্ৰাই কৰি আছোঁ। মাছটো বাৰু এতিয়া নাখাওঁ, এতিয়া অকল ফ্ৰাই কৰি থ'ম, মাছটো ৰাতিৰ কাৰণে, আৰু এতিয়া অকল মাংসটোৱে খাম। মোৰ মাংসটো ফ্ৰাই হৈ গ'ল ভালদৰে, আৰু ইয়াতে এতিয়া মই পানী দিম। পানীটো অকণমান বেছি কৰি দিম, অলপ শুহিব দিম আৰু অলপ জোল টাইপো বনাম। তো মাংস হৈ গ'ল মোৰ। এতিয়া আমি যাম ভাত খাবৰ কাৰণে, আৰু মাছো ফ্ৰাই হৈ গ'ল। গুড ইভিনিং এভৰিৱান। একচুৱেলি দুপৰীয়া ভাত তাত খাই ছোৱালীজনীক টোপনি মাৰাওঁতে মোৰো অলপ টোপনি আহি গ'ল, আৰু সেইকাৰণে বেছি দীঘল নহ'ব ব্লগটো। তাৰপিছত টোপনিৰ পৰা উঠি গা চা ধুই বোলে অকণমান ফ্ৰেছ হয়, চাহ খালোঁ, আৰু চাহ খাই বোলে এতিয়া ছাতৰ ওপৰত আহিছোঁ আপোনালোকৰ লগত কথা পাতিবৰ কাৰণে। কথা বিশেষ পাতিবৰ কাৰণে একো নাই। আজি একচুৱেলি মই এটা কেইযোৰমান খাৰু কিনিছিলোঁ, আপোনালোকক খাৰুখিনি দেখুৱাম বুলি ভাবিছোঁ। আমাৰ যিহেতু ছোৱালী বা বোৱাৰীৰ আমাৰ অলংকাৰ, মেকআপ, কাপোৰৰ প্ৰতি বহুত ইণ্টাৰেষ্ট হয়। আমি বহুত মানে ভাল পাওঁ এইবিলাক বস্তু, চাবও ভাল পাওঁ, ল'বও ভাল পাওঁ। তো সেইকাৰণে মই আপোনালোককো মই দেখুৱাম বুলি ভাবিছোঁ। আৰু যিসকল ল'ৰা হয় সিহঁতৰতো বেছি ইণ্টাৰেষ্ট নাই, তো সিহঁতে নাচালেও কোনো কথা নাই, ছোৱালীখিনি বা বোৱাৰীখিনিৰ কাৰণে মই দেখুৱাম বুলি ভাবিছোঁ। খাৰু কেইযোৰ গোটেইখিনি মই আপোনালোকক দেখুৱাই দিছোঁ। ইয়াৰে মই অনলাইন কৰি একচুৱেলি লৈছিলোঁ খাৰুখিনি। বেটা এইকেইটা হৈছে কালাৰ কেইটা, এটা হৈছে ব্লু আৰু এইটো হোৱাইটে বুলি ক'ব পাৰি, কিন্তু অকণমান হোৱাইটত কৰি অলপমান গ্ৰে টাইপো হয়, আৰু এটা হৈছে অৰেঞ্জ। কোনটো কালাৰ ভাল লাগে আপোনালোকৰ জনাব। মোৰ গোটেইকেইটা কালাৰে ভাল লাগিছে, আৰু 3টা কালাৰ আছে। আহি গ'লা বেটা। আৰু ৰুকোটো বেটা, ৰুকোটো। লো যাওঁ। একচুৱেলি খাৰু কেইযোৰ মই ছাতৰ ওপৰতে লৈ আহিছোঁ দেখুৱাম বুলি আপোনাক। আৰু এই 3টা কালাৰ, টোটেলত 6টা কালাৰ আছে। এইটো হৈছে লাইট গ্ৰীণ, তাৰপিছত পিংক, আৰু এটা হৈছে ব্লু। চৰি ব্লু নহয়, এইটো ব্লেক হয়। ব্লুটোতো তাতে গ'ল। খাৰুবিলাক ওলাই দিব তাই গোটেইবিলাক।
তো এইকেইটা হৈছে কালাৰ গোটেইকেইযোৰ সাৰুৰে কালাৰ মোৰ বহুত ভাল লাগিছে আৰু শাৰীৰ লগত পিন্ধিব বহুতেই ধুনীয়া হ'ব এইকেইটাই হয় কালাৰকেইটা আৰু গোটেইখিনি এইখিনি একেলগে দেখুৱাই দিছোঁ এবাৰ ৰ'বাচোন বেটা ৰ'বা কুকুৰ ৰ'বা তুমি পিছত চাবা দিয়া তুমি দেখোন চায়ে আছা এইখিনি হয় গোটেইখিনি আৰু দামটো কৈছিলোঁ চাগে ইয়াৰে দামটো হৈছে 700 ভিডিঅ' কৰি আছোঁ তো এইখিনিয়ে হয় আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো মানবিকা আহি পালে ইয়াতে তাই এতিয়া খেলিব তাৰপিছত আমি আজি এইখিনিতে শেষ কৰিছোঁ বেটা বাই বাই কোৱা অঁ টাটা বাই বাই চোলাটো ইমান বেয়া কৰি কিয় আছা সেনেকৈ ইমান নটংকি হয় তো এইখিনিতে শেষ কৰিছোঁ বাই বাই আৰু কেনেকুৱা লাগিলে কমেণ্টেৰে জনাব কোনটো আপোনালোকৰ ভাল লাগিছে কালাৰ সেইটোকো জনাব